हेलो गाइस मैं दीपिका जी नतुन ब्लग लै आइছোঁ আৰু मोर तरफर পৰা देशबासी राइजলৈ স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জনালো লগতে আজি ভিডিওটো উদ্দেশ্য হৈছে আমাৰ ঘৰৰ ওচৰতে পতাকা উত্তোলন কৰিব খেই মই ভাবিলো এটা ভিডিও বনাই আপোনালোকক দেখাও আৰু ভিডিওটো নুখুদিবা আমাক কোন ধৰ্ম বুলি কিন্তু আমি সকলো হিন্দুস্তানী খেই মই ভিডিওটো স্টাৰ্ট কৰো আৰু বাকিখিনি আপোনালোকক দেখাই আছো আমাৰ কিছুমান মহান ব্যক্তি ছাত্ৰ ত্যাগৰ ফলত কষ্টৰ ফলত আজি আমি স্বাধীনতা পোৱাৰ ৭৫ বছৰ হৈছে গতিকে এই দিনটোতে আমাৰ ভাৰতবৰ্ষখন স্বাধীন হৈছিলে আজি সমগ্ৰ ভাৰতবৰ্ষত উলহ মালহেৰে এই ১৫ আগষ্ট দিনটো পালন কৰাৰ লগতে আমিও এই মহান কাৰ্যভাগ কৰোঁতে আপোনাৰ খবৰ আজ্ঞা গতিকে আপোনালোকে সক্ৰিয়ভাৱে সকলোৱে সহযোগ কৰি এই স্বাধীনতা দিৱস আজি ৭৫ বছৰ এই ৭৫ বছৰ উদযাপন কৰিবলৈ আগবাঢ়ে তাৰ কাৰণে মই খবৰ এই উপস্থিত থকা বানবাই মাতে সকলো আহ্বান কৰিম भारत